বন্ধুসকল কি খবৰ ভালে আছে নে হাগৰ সব ভালে আছে আজি মানে এনেকুৱা এটা বস্তু দেখুৱাম যেটো হয় আগে পিছে আপোনালোকে দেখা নাই সাগে ময়ো দেখা নাই আগে পিছে এইবাৰে ফাৰ্স্ট দেখিছো আপোনালোককো দেখাম গতিকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো বজাই দিয়ক যাতে আগলে এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে পাই থাকে গতিকে বলক ভিডিওটো আৰম্ভ কৰো এতিয়া মানে মই মাছ ধৰিব যাম আৰু কত মাছ ধৰিম জানেনে আপোনালোকে খাল বিল পুখুৰী কিবা নদী একো নহয় মানে মাছ ধৰিব যাম লেটিনৰ টেংকিত আচৰিত হৈছে ন লেটিনৰ টেংকিত সি কিন্তু তেনেকুৱা একো নহয় যেন যি ধৰণে আপোনালোকে ধৰক কোনোবাই যদি কুকুৰ বা কিবা শিয়াল বুলি কয় আপোনালোকৰ বেয়া লাগে আৰু সিংহ বুলি ক'লে আপোনালোকে ভাল পায় দুইটাই কিন্তু জন্তু হয় কিন্তু আপোনালোকে সিংহ বুলি ক'লে বেছি ভাল পায় ঠিক সেইদৰে লেটিনৰ টেংকি বুলি কোৱাতে লেটিনৰ টেংকি হয় কিন্তু মানে ইউজ কৰা নাই নতুন টেংকি বনাইছে আৰু তাতে মাছ ধৰিম বলক এতিয়া দেখাও এইয়া টেংকিৰ ভিতৰত পাইপটো দি দিলে আৰু তলত চেকবল এটা আছে এনেকে দি পেলাই পানী চানি ভৰালে ইফালে টিউব দি টাইট কৰি বান্ধি লৈছে কিয়নো পানী লিক কৰিলে মটৰত পৰিব আৰু মটৰ বেয়া হ'ব এতিয়া আৰু বান্ধি কৰি লৈ চলাব আৰু পাইপ সাইপ লগাই হৈ গ'ল এতিয়া মটৰ দি পানী হিচি আছে গতিকে হিচা হলে আকৌ দেখুৱাই আছো আপোনালোকক পানীখিনি হিচি হৈ গ'ল এতিয়া মাছ ধৰিব কাৰণে নামিলে মাছ ধৰি আছে এয়া চাক সব কাৱৈ মাছ সৰু সৰু পোৱালি আনি এৰিছিলে ইয়াত দানা দিলে দানা খাই ডাঙৰ হৈছে চাক ধৰি আছে মোটামুটি কিছুমানে পোৱালিও দিলে সৰুৰ পৰা ডাঙৰ লৈকে আছে ইয়াত এয়া চাক সৰু ডাঙৰ সব মিক্স আছে আৰু কিছুমান বিলৰ পৰা ধৰি আনিও এৰিছিলে হেয়াও আছে এয়া চাক ডেক্সিত মানে পানী চানি দিয়া নাই সৰু ডাঙৰ সব আছে এয়া চৰিয়াত থৈছে চাক পানী দি পেলাই খেলি আছে পুৰা মাছ বেলেগ জাতো আছে হিঙি মাছো আছে কেইটামান কিছুমানটো কাৱৈ ডাঙৰ ডাঙৰ হৈছে বহুতেই ডাঙৰ এতিয়া এটা টেংকিত ধৰি আনটো টেংকিত ধৰি আছে এইয়া চাক বৰালি মাছ এটাও দিছিলে সৰু এতিয়া অলপ ডাঙৰ হৈছে বৰালি মাছটো দেখুৱাই দিছো চাক ডাঙৰ এতিয়া মাছ চাছ ধৰি হৈ গ'ল এতিয়া সব মাছ একেলগে সাফা কৰি আছে পানী দি পেলাই আপোনালোকে চাক কেনেকুৱা লাগি আছে মাছখিনি চাই মোটামুটি কিছুমানটো ডাঙৰেই আছে 100 গ্ৰামকেও হৈ যাব কিছুমান কাৱৈ আৰু কিছুমান ডাঙৰ কেইটাই পোৱালি দিলে সেইকেইটা একদম সৰু সৰু আছে পুৰা ধুই কৰি সাফা কৰি ল'ব আৰু পানী দি পেলাই এইয়া চাওক শিঙি মাছো এটা আপোনালোকো এনেকে কৰিব পাৰে কৰি চাব পাৰে এইটো চাওক কিমান ডাঙৰ আছে এটা এইয়া মাছখিনিতো চালেই আপোনালোকে মাছ পোহাৰ আইডিয়াটো কেনে পাইছে কমেন্টত জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিওটো যদি ভাল পাইছে তেতিয়াহলে প্লিজ লাইক এটা মাৰি দিব আৰু যদি আপোনালোকে এনেকৈ পুহিব বিচাৰে আপোনালোকে পানীৰ টেংকি আনিও পুহিব পাৰে দানা আপোনালোকে কিনিবলৈ পাব দোকানত দানাৰ দোকানত আপোনালোকে মাছৰ দানাও কিনিব পাৰিব আপোনালোকে আনি পুহিব পাৰে খাব কাৰণে অলপকে আপোনালোকে ট্ৰাই কৰি চাওক ভাল ফলাফল পাব গতিকে আজিৰ ভিডিওটো এইখিনিতে বাই বাই